কৰিছো সকলোৰে খবৰ ভাল আজি আমি যাই আছো মানাস নেশনেল পাৰ্ক এতিয়া সৰু বেটা পাৰ হৈ আহিছো গুগল মেপত চাওঁতে গম পালো বৰ্তমান 12 কিলোমিটাৰ আছে আৰু চাই থাকিব ভিডিঅ'টো এতিয়া আমি গৈ আছো আমি আহি পালো প্ৰায় মানাস নেশনেল পাৰ্ক এই সব এইখন গেট এতিয়া আমি আহি পালো মুছা জংগল ৰিজৰ্ট বহুত ধুনীয়া হয় একদম 3 ষ্টাৰ ৰিজৰ্ট হয় এন্ট্ৰি মুছা জংগল ৰিজৰ্টৰ দৃশ্য বাহিৰৰ পৰা এই ৰেষ্টুৰেণ্টৰ ওপৰৰ পৰা দৃশ্য হয় এইটো গোটেইখিনি দৃশ্য দেখাম একেলগে কিন্তু বহুত ৰ'দ দি আছে সেইকাৰণে দেখাব পৰা নাই যাম খাই লৈ পেলাই তলত যাম যাই পেলাই দেখাম আপোনালোকক গোটেইখিনি বহুত ধুনীয়া হয় কিন্তু 3 ষ্টাৰ ৰিজৰ্ট হয় একদম মানাস নেশ্যনেল পাৰ্কত আছে মুছা জংগল ৰিজৰ্ট মুছা জংগল ৰিজৰ্ট মানাস নেশ্যনেল পাৰ্কত আছে আৰু আজি আমি আহিছোঁ মানাস নেশ্যনেল পাৰ্কত এইফালে চাহ বাগানত চাহ তুলি আছে কৰ্মচাৰীবিলাকে আৰু গোটেই ভিউজটো চাওক এনেকৈ যে বহুত ডাঙৰ এৰিয়া বহুত ডাঙৰ এৰিয়া আৰু এইকেইটা হৈছে কটেজ ৰুম বেলেগ বেলেগ ৰেঞ্জৰ আছে ৰুমবোৰ লাক্সাৰী ৰুম হয় কিন্তু কিছুমানত এচি আছে কিছুমানত এচি নাই মুছা মানে হৈছে বাঘ ইংলিছত টাইগাৰ এইটো বাঘটো চাওক এই বহুত ডাঙৰ এৰিয়া বহুত ৰাস্তা আছে ভিতৰৰ ফালে যোৱা ৰাস্তা আছে এইটো সৰু এৰিয়া নহয় এইটো ডাঙৰ এৰিয়া বহুত এইবোৰ কটেজ চাওক এইখনত আমি যেতিয়া কোভিড ডিউটি কৰিছিলোঁ কোভিডৰ সময়ত তেতিয়া ইয়াতে আমাক কোৱাৰেণ্টাইনৰ কাৰণে আনিছিলে সেইকাৰণে এইখন চিনাকি হয় মোৰ কাৰণে ইয়াত এসপ্তাহ আছিলোঁ আৰু মৰা চৰাই আহে এইবোৰ কটেজবোৰ মানে ঘৰবোৰ বহুত ধুনীয়া ধুনীয়া ষ্টাইলত বনাইছে চাওকচোন একদম পৰিৱেশটো বহুত ঠাণ্ডা পৰিৱেশ একদম একো হাল্লা উল্লা নাই ইয়াতে থাকিলে মানুহ বগাও হৈ যাব আৰু ধুনীয়া হৈ যাব আৰু হেলথি হ'ব কাৰণ একতে পলিউশ্যন বোলা বস্তুটো ইয়াতে নাই ইমান গছ গছনি আছে নহয় সেউজীয়া আৰু গ্ৰীনি এৰিয়া আৰু কটেজ বহুতটা আছে এটা নহয় বহুত কটেজ আছে আৰু মাজত ৰেষ্টুৰেণ্টখন আছে ৰুম চাগে সোধা নাই কিন্তু 3000 মানৰ পৰা ষ্টাৰ্ট হ'ব চাগে
এইবোৰ চাওক এইফালে টেঙাৰ বাগান আছে এইখিনিত আৰু এইফালে জীৱ জন্তু আহে এইখিনি এইখনে হয় মানাস নেশ্যনেল পাৰ্ক এইখিনি চব এই নেশ্যনেল পাৰ্কৰ আণ্ডাৰতে পৰে ইয়াতে মাজে মাজে আগতে আমি যেতিয়া আহিছিলোঁ ইয়াতে মৰা চৰাই আহিছিলে এইখিনি জেগাত আহিছিলে দুটা গৰুৰ এটা পোৱালি আহিছিল আৰু গড় এটা আহিছিল আৰু সেইটো চাইডে গৰুৰ হেৰি আছে গৰুৰ ফাৰ্ম আছে আৰু নেমু টেঙাৰ বাগান আছে আৰু দেখাই আছোঁ ৰ'ব আৰু এইডাল এই আমডালত বহুত তলত ধুনীয়াকৈ আম লাগি থাকে ইমান ওচৰতে আছে লাগে আমডাল আৰু গোলাপ ফুল চাওক ধুনীয়া ধুনীয়া মাজে মাজে ফুল আছে বহুত ঠিকছে ৰ'দ দিছে গাইছ কি হ'ব অলপ চাহ বিচাৰি বিচাৰি আহি আছোঁ ফটোটো উঠিব লাগিব ন কাৰণে মানে এইখিনি সময়ত আহা ইভিনিঙত বেছি ভাল হয় ইভিনিং কিন্তু আহিব নিদিয়ে বাৰু কাৰণ নেশ্যনেল পাৰ্কৰ ভিতৰত বন্ধ কৰি দিব 5টা 4টা পাছতে বন্ধ হয় চাগে এইফালে বহুত দূৰ দূৰ ইমান গৰম বহুত গৰম এইফালে চাহৰ বাগান আছে চাওক বহুত ধুনীয়া হয় ধুনীয়া ধুনীয়া কটেজ বহুত ভাল লাগে এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ যাব ওলাইছোঁ এইটো ৰাস্তাৰ ফালে চাওক এইটো ৰাস্তা মেইন সোমোৱা ৰাস্তা হয় ধুনীয়া আৰু এইখন বাহিৰৰ পৰা হোটেলখন মুছা জংগল ৰিট্ৰিট ইয়াতে লোগো এটা আছে ইয়াতে লোগো এটা আছে চাওকচোন মুছা জংগল ৰিট্ৰিট ইয়াতে মেপখন আঁকা আছে কেইজনীমান ছোৱালী আহিছে ফটো উঠিব তেওঁলোক বহুতজনী ছোৱালী আছে সৰু সৰু বাচ্চাৰ নিচিনা ছোৱালী কেইটামান আহিছে ফটো উঠাৰ কাৰণে এই ছোৱালীকেইটা চাওকচোন ফটো উঠি আছে ইয়াত ফটো উঠাৰ মজাই বেলেগ ইয়াতে যি ধুনীয়া পৰিৱেশ কি হ'ব ফটো উঠিবই মানুহে আৰু ইফালে চাওক এইটো সন্মুখৰ ৰেজিষ্ট্ৰেশ্যন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে সন্মুখৰ ৰুমবোৰ এতিয়া আমি যাব ওলাইছোঁ খোৱা লোৱা হ'ল এতিয়া যাব ওলাইছোঁ বাই বাই